মই লটাৰী টিকট কেইটামান লৈ আহিছিলো আৰু ইমানে খুজি আছিলে মোক 100 টকা BMW থাৰ এনে চাব পাৰে ইয়াত গাড়ী এয়াৰ বুলেট। হেল্ল গাইজ, পুনৰ সকলোকে ৱেলকাম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আই হোপ সকলোৱে ভালে আছে। ময়ো বিন্দাছ আছোঁ, ভালে আছোঁ, যিহেতু এতিয়া বেমাৰ আজাৰৰ পৰা অকণমান দূৰত হৈছোঁ। বাট সেয়াই আৰু মোৰ বহু বিষটো এই ভাল হয়, এই বিষ হয়। বাট যি কি নহওক আৰু যিহেতু আজিতো দেওবাৰ হ'লেও বহুত কাম থকাৰ বাবে কামত যাবলগীয়া হ'ল, কামত ওলাই আছোঁগৈ। তাকে আৰু উঠিখিনি এতিয়া উঠিলোঁ, উঠিখিনি বহিছোঁহে চোফাত। তাৰপিছত এতিয়া অলপমান ফ্ৰেছ হৈ লওঁ, মানুহটো ফ্ৰেছ হৈ কিনে আকৌ ডিউটিত যাব লাগিব। চাওঁ কি কৰোঁ, আৰু কিছুমান কামো আছে। কাম চামৰ পৰা অলপ সময়টো ওলাই কিনে মনোজ ভাই আৰু তাতো যাব লাগিব। আৰু কামৰ যোৱাৰ আগত এতিয়া ওলালোঁ কিবা এটা খাই লওঁ বুলি, যিহেতু এইপিনে চাব পাৰে বেলেগ একো লোৱা নাই, বোলে ৰুটি এটা লৈছোঁ আৰু ইয়াত মায়ে কণী বিলাহী তেনেকৈ ভাজি দিছেগৈ ৰুটিটোৰ লগত খাব বাবে। আৰু বেলেগ একো নাখাওঁ ৰাতিপুৱা এইটোকে খাই লওঁ আৰু খাই কিনি ওলাই যাব লাগিব এতিয়া কামত। যিহেতু আজি বহুত কাম আছে, আজি একদম মই বহুত বিজি। ক'ত যাবলগীয়া আছে মই নিজেই নাজানো, মানে বহুত জেগাত যাবলগীয়া আছে। তাৰে আগত অকণমান পেটটো পূজা কৰি লৈছোঁগৈ। ৰুটি আৰু বিলাহী কণী বনাওঁ, তাকে বনাইছোঁ খাই। আজি ব্ৰেকফাষ্ট এইটোৱে আৰু চাহটো নাখাওঁ, নোখোৱা নহয় মানে একচুৱেলি এই 2-3 দিনমান ধৰি আমাৰ ঘৰত গোৱালাটো অহা নাই গাখীৰ দিবৰ কাৰণে, যিহেতু বহুত দূৰৰ পৰা আহে আৰু বতৰ বহুত বেয়া, তাৰ বাবে গাখীৰ দিয়া নাই। লাল চাহ বনাইছে আৰু মই লাল চাহ নাখাওঁ। ৰাতিপুৱা হওক যি হওক, যিমান গেছ যিও হওক, আৰু মানে লাল চাহ খাই বহুত বেয়া লাগে, তাৰ বাবে লাল চাহ মই খোৱা নাই আৰু নাখাওঁ। তাকে ভাবিছোঁ এইটোকে খাই লওঁ, আৰু খাই মেলি কামলৈ যাওঁতে তিনিআলিত সোমাই তাতে চাহ খাই ল'মগৈ আৰু হোটেলতে। আৰু এতিয়া মোৰ খাই মেলি কমপ্লিট হৈ গ'ল, পেট ভৰি গ'ল দুটা খাই কিনি। এতিয়া যাব লাগে ডাইৰেক্ট কামৰ জেগাত, আৰু কামৰ জেগাত যোৱাৰ আগতে কিবা এটা বস্তু বনাই ল'ম, মানে যিহেতু মই প্লাইবোৰ্ড কেইটুকুৰামান আনিছোঁ, তাৰে পৰা এনেকুৱা ৱালত লগোৱা কিবা কিবি তাকে আৰু বনাওঁ। তাৰপিছত দেখাই আছোঁ চাওক। জোখ মাখ লৈ আছোঁ, এইটো মাৰিলোঁ, কিবা এটা বনাইছোঁ। এইটো যিহেতু এতিয়া গম নাপাব, বনাই শেষ হোৱাৰ পাছতহে এইটো গম পোৱা যাব মানে। ঠিকে আছে ন মামা? এফালে একদম হিচাপৰ হ'ব লাগে। এইটো হৈ গ'ল 2, অলপ কম আছে, এইফালে অলপ যাব, এইফালে হালকা চাই যাব না। কমপ্লিট হৈ গ'ল বনাকে। এইটো এটা মুঠতে 4টা বনালোঁ, কিবা এটা ডিজাইনৰ বস্তু মই বনাই কমপ্লিট হৈ গ'ল। কিন্তু ইয়াতে প্ৰাইমাৰ মাৰিব বাকী আছে, প্ৰাইমাৰ মাৰিব লাগিব। তাৰপিছত কিবা এটা ভাল কালাৰ মাৰিব লাগিব, যিহেতু তেতিয়াহে এইটো বেছি মানে ভাল লাগিব। চাই লওঁ কি হয়। এতিয়াতো বৰষুণ দি আছে, আজি মাৰিব নোৱাৰিম প্ৰাইমাৰটো, কাৰণ নুশুকাব এইটো। ৰ'দ দিলে ধুনীয়াকৈ চিৰিজ মাৰি প্ৰাইমাৰ মাৰি দিম। প্ৰাইমাৰ মৰাৰ পিছত কিবা এটা ভাল কালাৰ এটা মাৰি দিছোঁ। আপোনালোকৰ দেখাই দিয়াত কি কৰিম কি নকৰিম, মানে কিবা এটা কৰিব লাগিব তেনেকৈ, যি কি নহওক। আৰু এতিয়া মই ডাইৰেক্ট যাব আছিলোঁ কামৰ জেগাত। তো কামৰ জেগাত গৈ আপোনালোকক লগ পাই আছোঁ। আহি পালোঁ কামৰ জেগাত, দেখি পাই আছোঁ মোৰ পিছফালে। একচুৱেলি ইয়াৰ তলত কাম চলি আছে, মই একদম টপ ফ্ল'ৰত আছোঁগৈ। ইয়াৰ তলত মোৰ কামখিনি হৈ আছেগৈ। 1 hour later কাম চাম কৰি শেষ হ'ল, আজৰি পালোঁ। আৰু এতিয়া মই যাব ওলাই আছোঁ মনোজ ভাইৰ ঘৰত। বৰষুণৰ বতৰ, কি হ'ব কি নহ'ব। আৰু সেইদিনাখনে যোৱাকালি যোৱা পৰহি এই টেংকিৰ ষ্টেণ্ডটো মাৰি দিলোঁ কালাৰ আমি। এইফালে মনোজ ভাইৰ লেটিংটো দুটা টেংকি বহাই দিলেগৈ। তাকে আৰু এইটো হ'ল মনোজ ভাইৰ ড্ৰয়িং ৰুম, মানে আলহী ৰুম, আৰু আলহী আহিলে বহিব। আৰু এই ডিজাইনকেইটা বনাইছিলোঁ সেইদিনাখনে। এইফালে চোফা, এইফালে চাহ বনাই আছে, কুচৰি পানী বটল লৈ খেলি আছেগৈ। আৰু মনোজ ভাইয়ে এই মানে বেচিন দি ফিটিং কৰি আছে, তাতে মোবাইল টৰ্চটো দেখাই আছেগৈ। আৰু মই এনেকৈ বহি আছোঁ, উপায় নাই। আৰু এইফালে মোক আনি দিলে ব্ৰেড, ব্ৰাউন ব্ৰেড, যিহেতু ব্ৰাউন ব্ৰেড খাব লাগে। বহি থাকোঁতে আমাৰ বৌয়ে আনি দিলে এইফালে চাহ, লাল চাহ খাব লাগে। আৰু এতিয়া আহি পালোঁ মনোজদাৰ ওচৰত, যিহেতু অলপ আগত মই কৈ আছিলোঁ মনোজদাৰ তাত যাওঁ কিবা এটা ল'বলৈ। সেই বস্তুটো হ'ল এইপিনে মই লটাৰী টিকট কেইটামান লৈ আহিছিলোঁ আৰু ইমানে খুজি আছিলে মোক। নাই বাৰু, হ'লেও 2-3টা আছিলে মোৰ ভাগত, তথাপিও তাৰ পৰাই দি দিওঁ বুলি ওলাইছোঁ খোজাৰ কাৰণে। তাৰ বাবে মনোজদাক নিজে লৈ ল'লে হ'ল। বহুত থেংক ইউ
আৰু টিকেট মানে বেছি আছে নে মোক দিছে এইটো মই নাজানো যি কি নহওক বাৰু চাওঁ কি হয় ইয়াৰ মানে এটা একচুৱেলি ভাগ্য পৰীক্ষাৰ নিচিনা আৰু টিকেটটোৰ দামো বেছি নহয় দাম কিমান আছিলে মনোজ দা 100 টকা মাত্ৰ 100 টকা 100 টকা আপোনাৰ BMW থাৰ এনে চাব পাৰে ইয়াত গাড়ী এৰিয়াৰ বুলেট স্কুটি কি লাগে যি বিচাৰে তাকে পাব ঘৰত মানে গাড়ী থোৱা জেগাটো বনাই ল'লে হ'ল প্ৰথমত আচ্ছা আৰু শিকি ল'ব লাগিব প্ৰথম শিকি ল'ব লাগিব শিকাটো হৈ যাব এইটো আচ্ছা ঠিক আছে শিকাটো হ'ব বুলি কৈছে মনোজ দা এই খেলটো মানে ক'ত হ'বগৈ টিকেটখনৰ এইটোতো খেলটো যোৰহাটৰ খেল হয় আচ্ছা যোৰহাটৰ খেল হয় যোৰহাটৰ মানে অনলাইনতো থাকে তেওঁলোকৰ ফেচবুক পেজ থাকে চেনেল থাকে সেইবিলাকতো লাইভ চাব পৰা যাব আচ্ছা সেইখিনি চালেও গম পোৱা যাব আৰু নাইবা পিছদিনাখনো বাতৰি চাতৰি হওক বা আন মাধ্যমৰ যোগেৰে গম পাব এইটো কথাই ফোনৰ যোগেদি যেনেকৈ হ'লেও গম পোৱা যাব হয় নাই এনেও তাকে আৰু মই বহুত আশা কৰি কিনি যিহেতু এক্সাইটেডত এটা টিকেট মনোজৰ পৰা ল'ব বিচাৰিছোঁ চাওঁ কি হয় আৰু ভাগ্যটো কিবা এটা যদি পাওঁ তাকে আৰু মনোজ মই কোনখন গাড়ী পাম বাৰু কওকচোন গাড়ীটো পাব লাগে মোৰ হেৰিটো বেলেন এখন পোৱাৰ আশা এটা আছে মোৰ নে আপোনাৰ আচ্ছা মোৰ হেনো এই বালেনোখন পোৱা আশা এটা আছে পিছপিনে যে মনোজ দা গাড়ীখন তেনেকুৱা এখন ঠিক আছে 100 টকা যি পালেও হ'ব মুঠতে স্কুটি আছে নাই স্কুটি আছে বাইক এক্টিভা আছে বাছ মোৰ এইপিনে চাব পাৰে উইগ' আছে কিন্তু উইগ' থাকিলে নহ'ব এক্টিভা এখন পালেও বাছ হৈ যাব অলপ হেভি আছে গাড়ী এখন পালে গাড়ীটো লৈ ঘূৰিম তাকে এতিয়া মই চইচ কৰোঁ কোনখন লওঁ চাওঁ মনোজ দা টিকেট কেইখন চাওঁ দেখা নিদিওঁ কাৰণ মই দিম যে মই দিয়াৰ পাছত যদি গাড়ী পাই যায় কেনেবাকৈ মই আকৌ সেই টিকেটটো যদি মই লৈ থ'লোঁ তেনেকুৱা লাগে কি যে মজা আচ্ছা তো মনোজ দাই মোক দিছে মানে টিকেটৰ এইটো তাকে চুজ কৰোঁ কোনখন লওঁ কোনখন নলওঁ মই তো এইখন প্ৰথম টিকেটখন হয় নাই 160886 আছে ইয়াত তো মনোজ দা আৰু এটা চেঞ্জ কৰকচোন কি ওলায় আচ্ছা চাওঁ আৰু এটা চিৰিয়েল বুক হয়তো কিন্তু চিৰিয়েলকৈ আছে আকৌ তো ঠিক আছে মই এক কাম কৰোঁ মই লাষ্টৰ টিকেটটো লওঁ মই লাষ্টৰখনে লৈ আছোঁ সেইপিনে মনোজাৰ হাতেৰে মনোজাই এখন দি আছে টিকেটটো চাওঁ আৰু লাখটো কাৰ থাকে কাৰণ দুজনৰে লাখ ইয়াত চেক কৰা হ'ব টিকেটটোত পূৰা ফূৰ্তিত একদম ফাটি আছে আচ্ছা মনোজ দা একেলগে দুজনে পালে একেলগে জন্ম ল'বলৈ এই মই যেনিবা এইখন পালোঁ ন তেতিয়া সেইফালৰ পৰা মোৰ তাত কিবা ফোন আহিবগৈ নেকি তেনেকৈতো এতিয়া বৰ্তমান মোৰ যোগাযোগটো আপোনাৰ লগতে আছে এই মানে লটাৰী খেলৰ চিষ্টেমটো এনেকুৱা কমিটিয়ে টিকট বেচে সেই টিকটবোৰ গৈ কোনে কেনেকৈ ক'ত গৈ বিক্ৰী হৈ কমিটিটো গম নাপায় আচ্ছা কমিটিয়ে খেল খেলাব খেলোৱাৰ পাছত এই নাম্বাৰকেইটা কমিটিৰ লগতো আছেগৈ থাকে ন ৰেকৰ্ড থাকে সিহঁতৰ লগত এতিয়া খেলটো খেলাৰ পাছত ইয়াত 13টা প্ৰাইজ আছে 13টা নম্বৰ উইনাৰ হ'ব উলিয়াব সিহঁতে উলিওৱাৰ পাছতে সেই 13টা নম্বৰ মুকলি কৰি দিব ৰাইজৰ আগত তেতিয়া নিজে চালে হ'ল যোনে টিকট লৈছে যে নম্বৰটো মিলিছে নেকি যদি মিলিছে তেতিয়াহ'লে কমিটিক কণ্টেক্ট কৰিব লাগিব কমিটি বিচাৰি নাহে কমিটি বিচাৰি নাহে মানে নিজে আৰু কেনেকৈ বিচাৰিব টিকট চলাই ৰাখিব লাগিব তাকে আৰু তো মই লৈছোঁ লাষ্টৰ টিকেটটো একেলগে যাম বুলি কৈ আছে মনোজ দাই পালেও মই পালেও এইটো পিছৰ কথা আৰু চাওঁ আৰু কোনে পায় কোনে কি হয় আশা এটা ৰাখিছোঁগৈ আৰু যিহেতু 100 টকাতে সেই 100 টকাতে যদি 4চকীয়া বাহন পাওঁ আৰু কি লাগে লাইফ আশীৰ্বাদ দিব আৰু সকলোৱে তাকে আৰু দেখা যাব মনোজ দাই আচ্ছা টিকেট এইখন কপিৰ পৰা লৈছে নে বেলেগৰ পৰা লৈছে আপোনাৰ আৰু টিকেট নে এইখিনিয়ে নে আৰু আছে মানে তাক সুধিছোঁ এইখিনি আৰু 2-3টা মোক এনে এক্সট্ৰাকৈ আছিলে মোৰ আচ্ছা তাৰ আৰু আছে এইটো বুলিয়ে নহয় আৰু তো মানে মনোজৰ ইমানখিনি টিকেটৰ ভিতৰত এটা ফুটিলে কি লাগে আৰু তেনেকুৱাই আৰু কি আছে লাইফ চেঞ্চ ন এইফালে বালেনত হ'ব ঘৰত আকৌ হেৰিয়াৰ আছে এইফালে চাগে BMW আছে বহুত আৰু ৰাস্তাবিলাক অলপ ভাল কৰিব লাগিব মই দেখা নাই এইফালে দেই মনোজাৰ ঘৰৰ ৰাস্তা আকৌ মানুহ নাহক বুলি ৰাস্তাখনো বনোৱা নাই মনোজাই এইপিনে কি ধুনীয়া ৰাস্তা যি কি নহওক মনোজা বহুত থেংক ইউ টিকেটখন দিয়াৰ বাবে থেংক ইউ আপোনাৰ মানে কি ক'ম আৰু ধন্যবাদ জ্ঞাপন জনাইছোঁ বাই আৰু আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ সকলোকে মনোজদাৰ ফালৰ পৰা চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব মোৰ দেই ছাবস্ক্ৰাইব